বিশাল আকাশ, সুন্দৰ চহৰ, এটি নিতাল গধূলি। গুজৰাটৰ বদোদৰা জিলাৰ মাঞ্জেলপুৰ এখনি সৰু চহৰ। পাতল জনবসতিৰে এই চহৰখনি দেখিবলৈ খুব চাফ চিকুণ। 4 মাৰ্চত এটি সুন্দৰ ৰাতিপুৱা গুৱাহাটীৰ পৰা ৰাওনা হৈছিলোঁ দিল্লী অভিমুখে এয়াৰ এছিয়াৰ বিমানেৰে। 5 মাৰ্চত পুৱতি নিশাতে দিল্লীৰ পৰা এয়াৰ ইণ্ডিয়াৰ আকাশীযানেৰে আহি 7:30 বজাত উপস্থিত হৈছিলোঁ বদোদৰা বিমানবন্দৰত। সময়সীমা আছিলে 1 ঘণ্টা। এটি সুন্দৰ পৰিৱেশেৰে সৰু বিমানবন্দৰটোৰ চাফ চিকুণতাই প্ৰভাতী পুৱাতে মনলৈ আনিছিল যেন এক অনাবিল প্ৰশান্তি। কেব এখন বুক কৰি আমি গন্তব্যস্থান পাইছিলোঁ। বুকুত বহুতো হেঁপাহ লৈ ৰাতিপুৱাৰ কোমল ৰ'দালিৰ মাজে মাজে দ্ৰুতগতিত গৈ থকা গাড়ীখনত বহি বদোদৰাৰ সৌন্দৰ্য উপভোগ কৰি বৰ আমেজ পাইছিলোঁ। হেঁপাহেৰে ভৰা কিছু আশা। কিছু চিকিৎসাৰ বাবে আহিছিলোঁ গুজৰাটত কৰ্মসূত্ৰে থকা ল'ৰাৰ ওচৰলৈ। দূৰ দূৰণিত থকা মাক দেউতাকক ওচৰতে পোৱাৰ আশা বুকুত বান্ধি মোৰ দিল্লীত থকা ছোৱালী আৰু জোঁৱাই আহিল বদোদৰালৈ মোৰ হাতৰ এসাঁজ খাবলৈ। আমি আটাইয়ে একেলগ হৈ খোৱাৰ থকাৰ আনন্দৰ কথাটো কিমান যে মোহনীয় আছিল। যোৱা 1.5 বছৰত মই 2বাৰমান আহিছিলোঁ যদিও কলৈকো যোৱা নাছিলোঁ। 4-5 দিন থাকিয়েই উভতিছিলোঁ। এইবাৰ অলপ সৰহকৈ দিন লৈ আহিছিলোঁ বাবে আটাইয়ে একেলগে ফুৰিবলৈ যোৱাৰ প্লেন কৰিছিলোঁ। বহুদিনৰ পৰাই একেলগে যাম বুলি মনত এটা হেঁপাহ পুহি ৰাখিছিলোঁ। গাড়ী এখন ভাড়ালৈ লৈ আহমেদাবাদ বুলি ৰাওনা হ'লোঁ। সৰুৰে পৰা শুনি থকা গান্ধীজীৰ সবৰমতী আশ্ৰমৰ লক্ষ্য আগত লৈ হাঁহি ধেমালিৰে যাত্ৰাটো ৰঙীন কৰি তুলিছিলোঁ। সুন্দৰ ৰাস্তাৰ দুয়োফালে শাৰী শাৰী শুৱনি গছবোৰৰ সৌন্দৰ্যত মতলীয়া হৈ গৈ থাকোঁতে কেতিয়া আহমেদাবাদ পালোগৈ গমকে নাপালোঁ। আবেলি 3 বজাত হেঙুলীয়া সূৰুজৰ আভাই আশ্ৰমখনিক এক নান্দনিক ৰূপত সজাই থৈছিল। সবৰমতী নৈৰ পাৰৰ নিৰ্মল বতাহ, নৈৰ কুলু কুলু সুৰে যেন সূৰুজৰ লগত লুকা-ভাকু কৰি আছিল। আমিও গৈ বেলি আৰু নৈৰ পানীৰ খেল ধেমালিৰ লগত কিছু সময় উমলি নানা ৰঙী ফটো উঠিছিলোঁ। আশ্ৰমৰ ভিতৰলৈ গৈ গান্ধীজীয়ে নিজ হাতেৰে কপাহী সূতা কটা যঁতৰ হাতেৰে চুই এক গৰ্ব অনুভৱ কৰিছিলোঁ। তেওঁৰ হাতৰ আখৰৰ ছবি, লোণ আইন অমান্য আন্দোলনকে আদি কৰি গণ সত্যাগ্ৰহৰ সকলো চিহ্ন ইমান সুন্দৰকৈ সজাই পৰাই জীপাল কৰি ৰাখিছিল যে আমি অভিভূত হৈছিলোঁ। পণ্ডিত জৱাহৰলাল নেহৰু, চৰ্দাৰ বল্লভভাই পেটেল, আচাৰ্য বিনোবা-ভাৱে একেলগে বহি উঠা তাহানিৰ ফটোবোৰ দেখি আমি স্বাধীনতা আন্দোলনৰ সংঘৰ্ষৰ চমু আভাস পাইছিলোঁ। মনটো ভৰি পৰিছিল আনন্দ আৰু গৌৰৱেৰে। এৰি আহিবলৈ মনে বিচৰা নাছিল। তথাপি সময়ৰ আজ্ঞা মানিবই লাগিব। সন্ধিয়া নামি অহাত ঘূৰি আহিলোঁ আকৌ বদোদৰালৈ। আজি সন্ধিয়া আকৌ চকুত ভাহি উঠিছে সৌ দিনটোলৈ। এটি স্মৰণীয় দিন হৈ ৰৈ গ'ল মনত। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে। এইটো মোৰ ট্ৰেভেল ব্লগৰ ফাৰ্ষ্ট ভিডিঅ'। যোৱাবেলি কবিতা পাঠৰ ভিডিঅ'টো চাই আপোনালোকে মোক ইমান সঁহাৰি জনালে, তাৰ বাবে আপোনালোকলৈ মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পায় তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কিন্তু কৰিব দেই। লগতে থকা বেল আইকনটো দবাই দিব। 2-এটি ভিডিঅ' মই যদি পোষ্ট কৰোঁ তেতিয়াহ'লে আপোনালোকে ন'টিফিকেশ্যন পাব। ধন্যবাদ।